নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পৰ্ট ইউটিউব চেনেল। বন্ধুসকল, অহা 2 অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব হাই ভল্টেজ টি20 মেচ। টি20 বিশ্বকাপৰ পূৰ্বে ভাৰত ভ্ৰমণলৈ অহা দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটোৱে অসমৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় দলটোৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ'ব। 3খন এদিনীয়া আৰু 3খন টি20 খেলত অংশগ্ৰহণ কৰিব দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলটোৱে। ইয়াৰে দ্বিতীয়খন টি20 মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত। ইয়াৰ আগে 2020 চনৰ 5 জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছিল শেষৰখন টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। বৰষুণৰ বাবে খেলখন অমীমাংসিত হৈ ৰৈছিল। এতিয়া প্ৰায় 2 বছৰতকৈ অধিক সময়ৰ ব্যৱধানত অসমত এখন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱা খবৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ক্ৰীড়াপ্ৰেমী ৰাইজক যথেষ্ট উৎসাহিত কৰি তুলিছে। ধাৰাভাষ্যকাৰ হিচাপে গুৱাহাটীলৈ আহিব সুনীল গাভাস্কাৰ, সঞ্জয় বাংগাৰ। BCCI মুৰব্বী হিচাপে 1 অক্টোবৰত গুৱাহাটীলৈ আহিব সৌৰভ গাংগুলী। শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনীও অতিথি হিচাপে আহিব গুৱাহাটীলৈ। সকলো তাৰকা ক্ৰিকেটাৰ থাকিব ৰেডিচন ব্লু হোটেলত। মুঠৰ ওপৰত এইবাৰ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে গুৱাহাটীত বহুৰথী মহাৰথীক ওচৰৰ পৰা চাবলৈ সুযোগ পাব। বন্ধুসকল, ভিডিঅ' চাই আপোনালোকে কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাবতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ আহোঁ, ধন্যবাদ। জয় অসম।